নমস্কাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কাইলৈ দিৱালী। দিৱালীৰ পিছৰ পৰা পাঁচটা ৰাশিৰ ভাগ্য বহুত সলনি হোৱা দেখিবলৈ পোৱা যাব। হাতলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব, ঘৰৰ উন্নতি হ'ব। ইয়াৰ মুখ্য কাৰণ হ'ল দিৱালীৰ পিছৰ পৰা গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে। শনি গ্ৰহ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব দিৱালীৰ পিছৰ পৰা, যাৰ ফলত এই পাঁচটা ৰাশিৰ ব্যক্তিসকলৰ জীৱনত উন্নতি হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে এওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব তথা সকলো দিশতে এটা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া হওক জানি লওঁ দিৱালীৰ পিছৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা পাঁচটা ৰাশিৰ বিষয়ে। প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয় তেওঁলোকৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এই দিৱালীৰ পিছৰ পৰা ভাল দিনৰ আৰম্ভণি হ'ব। সকলো ক্ষেত্ৰতে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সকলো সময়তে আপোনাক ভাগ্যই সহায় কৰিব। উপাৰ্জনৰ নতুন নতুন পথ মুকলি হ'ব। অত্যধিক পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। মনলৈ স্থিৰতা আহিব আৰু মানসিকভাৱেও আপুনি বহুত শক্তিশালী হৈ উঠিব। ব্যৱসায় বাণিজ্যত আগতকৈ বহুত উন্নতি কৰিব পাৰিব। ব্যৱসায়ত অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। আগতে যদি ক'ৰবাত বিনিয়োগ কৰি থৈছিল সেই বিনিয়োগৰ পৰাও এটা ভাল উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ'ব। সমস্যাসমূহ আপোনাৰ দূৰ হ'ব। কাম কাজবোৰ সঠিকভাৱে আগুৱাই গৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰতো শুভফল লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ বাবে শুভ খবৰ প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়। যদি আপুনি আগৰ পৰাই কিবা কামৰ বাবে লাগি আছিল সেই কামত এতিয়া আপুনি নিশ্চয় সফলতা লাভ কৰিব পাৰিব। দূৰ সম্পৰ্কীয় কৰ্মতো আপুনি এটা ভাল ফল দেখুৱাব পাৰিব। এই সময়খিনিত যিমান পাৰে নিজকে ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমত মধ্যম ফল প্ৰাপ্তি হ'ব। পৰিয়ালৰ মাজত মৰম চেনেহ বৃদ্ধি হ'ব। বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলিব। খেল ধেমালিৰ সৈতে জড়িত ব্যক্তিসকলে এটা ভাল ফল দেখুৱাব পাৰিব। শিল্পী সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকলে দূৰ ভ্ৰমণ কৰিব পাৰিব। মামলা মোকৰ্দমাত জয়লাভ কৰিব পাৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হ'ল কৰ্কট ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয় তেওঁলোকৰ কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহৰ কুম্ভ ৰাশিলৈ গমনৰ ফলত অৰ্থ হোৱাৰ বাট মুকলি হৈ যাব। উপাৰ্জনৰ ক্ষেত্ৰতো নতুন নতুন সংযোগ ঘটিব। যিকোনো কামেই আপোনাৰ সোনকালে সমাপ্ত কৰিব পাৰিব আৰু সেই কামৰ পৰা এটা ভাল ফল লাভ কৰিব পাৰিব। ধন আগমনৰ পথ মুকলি হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব আৰু ব্যৱসায় বাণিজ্যতো সুফল দেখিবলৈ পাব। উচ্চ পদবীত অধিষ্ঠিত হোৱাৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰুৱা পৰিৱেশটো আনন্দমুখৰ হ'ব আৰু আত্মীয় স্বজনৰ পৰা সন্মান পোৱাৰ যোগ দেখা যায়। ক'ৰবাত বহুদিনৰ পৰা ফচি থকা ধন ঘূৰাই পাব। ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত ব্যক্তিসকলৰ অধিক উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কৰ্মত পদোন্নতি দেখিবলৈ পোৱা যায় আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আপোনাৰ। যিকোনো ডাঙৰ কাম কৰাৰ আগতে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে কামত আগবাঢ়িব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ শনি গ্ৰহ পৰিৱৰ্তন হোৱাৰ বাবে যিকোনো শুভ কাম আপুনি ইচ্ছা কৰিলে আৰম্ভ কৰিব পাৰিব। ইয়াৰ ফলত শনিদেৱৰ কৃপা লাভ কৰাৰ লগতে মা লক্ষ্মীৰো পৰম কৃপা আপুনি লাভ কৰিব পাৰিব। নিজক যিকোনো কামতে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব। নতুন কামৰ সুযোগ আপুনি লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ বাবেও শুভ সংকেত দেখিবলৈ পোৱা যায়। ভাই ভনীৰ মাজত সম্পৰ্কবোৰ ভাল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতি দেখা যায়। যিকোনো লেনদেন আপুনি কৰিব পাৰিব। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল কন্যা ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো
প আৰু মদিনাথৰে আৰম্ভ হয় তেওঁলোকৰ কন্যা ৰাশি হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনাৰ সকলোবোৰ সমস্যা সমাধান হোৱা দেখিবলৈ পোৱা গৈছে। এই দিৱালীৰ পিছৰ পৰাই আপোনাৰ ভাগ্য উদয় হৈছে বুলি ক'ব পৰা যায়। আপোনাৰ ধন উপাৰ্জনৰ পথ মুকলি হ'ব তথা আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অত্যধিক পৰিমাণে লাভৱান হ'ব পাৰিব। আগৰ পৰা ৰৈ থকা কামবোৰ ভালদৰে চলিবলৈ আৰম্ভ কৰিব। আপুনি যিমানে চেষ্টা কৰিব তাতকৈ অধিক ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনোবা আত্মীয়ৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু আত্মীয়ৰ ফালৰ পৰাও আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰ যোগ দেখা যায়। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব। নিজৰ খংটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, নহ'লে ইয়ে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা দেখা যায়। বন্ধুবৰ্গৰ সৈতে সময় কটাই আনন্দ অনুভৱ কৰিব আৰু বন্ধুৰ পৰাও সহায় সহযোগিতা লাভ কৰিব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু দিৱালীৰ পিছৰ পৰা আপোনাৰ ঘৰ পৰিয়ালত এটা আনন্দৰ পৰিৱেশ থাকিব। এই সময়ত নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ দেখা যায়। আপুনি এই সময়খিনিৰ পিছৰ পৰা যিকোনো কাম স্বাধীনভাৱে কৰিব বিচাৰিলে কৰিব পাৰিব। পুৰণি যিকোনো কথাই আপোনাৰ মনত দুখ দিব পাৰে, সেয়ে নিজকে সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। যি কামত হাত দিব সেই কামতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰ্থিক উন্নতিৰ যোগ দেখা যায়। দাম্পত্য জীৱনত চলি থকা সমস্যাবোৰ আপোনাৰ দূৰ হৈ পৰা দেখিবলৈ পোৱা যায়। 4 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ বৰ্গীয় জৰে আৰম্ভ হয় তেওঁলোকৰ মকৰ ৰাশি হয়। দিৱালীৰ পিছৰ পৰা আপোনাৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। আপুনি সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনাৰ আগতকৈ ভাল হৈ পৰিব। এই সময়খিনি আপোনাৰ বাবে শুভ সময় বুলি ক'ব পৰা যায়। উপাৰ্জন বৃদ্ধি হ'ব আপোনাৰ। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপুনি দেখুৱাব পাৰিব। সকলো কৰ্মতে আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। উপাৰ্জনৰ নানা দিশ মুকলি হ'ব। লগতে অদৰকাৰীভাৱে হোৱা খৰচৰ পৰিমাণো আপোনাৰ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। আশা নকৰা ঠাইৰ পৰাও আপোনাৰ উপাৰ্জন হৈ যাব। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'ব। এই সময়খিনিৰ ভিতৰত আপুনি ভ্ৰমণো কৰিব পাৰে। এই দিৱালীৰ পিছৰ পৰা আপোনাৰ জীৱনেই সলনি হৈ যাব বুলি ক'ব পৰা যায়। মনৰ দৃঢ়তা বাঢ়িব আৰু মনটো আশাবাদী হৈ উঠিব। আপুনি হাত দিয়া কামবোৰ ভালদৰে হ'বলৈ ধৰিব। ঘৰলৈ অৰ্থৰ আগমন অধিক হ'ব। নতুন কৰ্ম লাভৰ সুযোগ পাব। বিনিয়োগৰ পৰা অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভৰ যোগ দেখা যায়। আপোনাৰ সন্তানৰ প্ৰতি নজৰ ৰাখিব। যি কামেই কৰিব এবাৰ ভালদৰে ভাবি চায়ে কামটোত হাত দিব। 5 নম্বৰ ভাগ্যশালী ৰাশিটো হ'ল কুম্ভ ৰাশি। যিবোৰ ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ দন্তীয় শ তালিবহৰে আৰম্ভ হয় তেওঁলোকৰ কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই দিৱালীৰ পিছৰ পৰা ভ্ৰমণৰ যোগ প্ৰবল হৈ উঠিছে। বিশেষকৈ আপোনাৰ দূৰ ভ্ৰমণৰ যোগ দেখা যায়। শনিদেৱ আৰু মা লক্ষ্মীৰ পৰম কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। কোনো অচিনাকি ব্যক্তিয়ে আপোনাক সহায় কৰিব পাৰে। সেই সহায়ৰ বাবে আপুনি বহুত বেছি লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। যোগাযোগৰ ক্ষেত্ৰতো আপোনাৰ এটা শুভফল দেখিবলৈ পোৱা যায়। সম্পত্তি লাভৰ প্ৰবল যোগ আপোনাৰ আছে। ঘৰ পৰিয়ালত সুখ শান্তি অটুট থাকিব। প্ৰেমত শুভফল প্ৰাপ্তি কৰিব পাৰিব। মনটো আপোনাৰ আশাবাদী হৈ উঠিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো উন্নতি দেখা যায়। নিবনুৱাসকলৰ বাবে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখা যায়। চাকৰিৰ বাবে যদি বহুদিনৰ পৰা চেষ্টা কৰি আছিল সেই চাকৰি প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মৰ ক্ষেত্ৰত অধিক পৰিমাণে উন্নতি কৰিব পাৰিব। চাকৰি কৰি থকা ব্যক্তিসকলৰ পদোন্নতিৰ যোগ দেখা যায়। লগতে স্থান পৰিৱৰ্তনো হ'ব পাৰে। যিকোনো হাতত লোৱা কামেই সম্পূৰ্ণ হৈ উঠিব। নতুন কৰ্মলাভৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ঘৰৰ বাবে কিবা নতুন বস্তু ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। আৰ্থিক উন্নতিৰ যোগ দেখা যায়। প্ৰিয় দৰ্শক, দিৱালীৰ পৰা এই 5টা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।